আপুনি জানেনে অষ্ট্ৰেলিয়াত এনে এটা হৰ্ড আছে যাৰ পানীৰ ৰং পিংক মানে গুলপীয়া বা আপুনি জানেনে আপোনাৰ হাতত যোনটো ফোন আছে তাৰ আপোনাৰ টয়লেট সিটতকৈ বেছি বেক্টেৰিয়া আছে আৰু আপুনি আজি এনে এখন জাহাজৰ বিষয়ে জানিবলৈ যাব যি নিজৰ মাজতে এখন সম্পূৰ্ণ পৃথিৱীৰ দৰে তো নমস্কাৰ বন্ধুসকল মিষ্টেৰিয়াছ ফেক্টছ ইন আছামিছলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই এনে ধৰণে কিছুমান ইন্টাৰেষ্টিং আৰু আচৰিত ধৰণৰ ফেক্টছৰ বিষয়ে ক'বলৈ গৈ আছো গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল আৰু এই আশাৰে পলম নকৰি আজিৰ এই ইন্টাৰেষ্টিং ভিডিঅ'টো আৰম্ভ কৰোঁ আহক ফেক্ট নাম্বাৰ 1 আপোনাৰ হাতত যেটো ফোন আছে তাৰ আপোনাৰ টয়লেট সিটতকৈ বেছি বেক্টেৰিয়া আছে যদি ষ্টেটিষ্টিক্সৰ কথা কওঁ প্ৰায় 10 গুণ বেছি হয় এইটো এটা শকিং ফেক্ট হয় আৰু সম্পূৰ্ণ সঁচা হয় ফেক্ট নাম্বাৰ 2 গোটেই বিশ্বৰ ইমান জনসংখ্যাৰ মাজত কেৱল 12টা মানুহৰ মস্তিষ্ক এনেকুৱা কণ্ডিশ্যনত আছে যাৰ কাৰণে তেওঁলোকৰ জীৱনৰ প্ৰতিটো সেকেন্ড মনত থাকে মই আপোনাক সুধিছো যে পৰহি ৰাতিপুৱা কি খাইছিল মনত পেলাওঁতে চাগে টাইম লাগিছে ন নাইবা মনতে নপৰিল চাগে কিন্তু যাৰ প্ৰতিটো সেকেন্ড মনত ৰখাৰ বেমাৰটো আছে তেওঁলোকে 12 বছৰ আগতে 12 তাৰিখ সোমবাৰে দুপৰীয়া 12:07 কি খাই আছিল সেইটো ইজিলি কৈ দিব ফেক্ট নম্বৰ 3 ৰেইনবো মানে ৰামধেনু কেনেকুৱা দেখি আপুনি জানেই চাগে এনেকুৱা নহয় নে সেমি সাৰ্কুল টাইপৰ যদি আপুনি ৰামধেনুক আকাশৰ পৰা মানে এৰোপ্লেনৰ পৰা চাই তেতিয়া আপুনি তাক এনেকুৱা দেখিব কমপ্লিটলি ৰাউন্ড শেপৰ ফেক্ট নাম্বাৰ 4 যদি আপুনি ডাঙৰ হৈ এষ্ট্ৰনট মানে মহাকাশযাত্ৰী হ'ব বিচাৰে তেতিয়া আপোনাৰ হাইট 6 ফিট 2 ইঞ্চিতকৈ কম হ'ব লাগিব যদি আপোনাৰ হাইট 6 ফিট 2 ইঞ্চিতকৈ বেছি হয় তেতিয়া আপুনি এষ্ট্ৰনট মানে মহাকাশযাত্ৰী হ'ব নোৱাৰিব যদি আপুনি 6 ফিট 2 ইঞ্চিতকৈ কম হয় আপুনি নিশ্চয় হ'ব পাৰিব আশা কৰোঁ আপোনাৰ উচ্চতা 6 ফিট 2 ইঞ্চিতকৈ কম হওক ফেক্ট নাম্বাৰ 5 এইটো এটা বহুত অদ্ভুত ফেক্ট হয় বিজ্ঞানীসকলে যিমান চন্দ্ৰপৃষ্ঠখনক বুজিছে হিমান পৃথিৱীৰ সমুদ্ৰকে বুজা নাই মানে পৃথিৱীৰ সম্পূৰ্ণ সমুদ্ৰৰ মাত্ৰ 5 বা 6% এক্সপ্লোৰ কৰা হৈছে পৃথিৱীৰ সমুদ্ৰক এৰি বিজ্ঞানীসকলে দূৰৰ গোটেই চন্দ্ৰপৃষ্ঠক পাই সম্পূৰ্ণৰূপে বুজি ল'লে কিন্তু সন্মুখৰ সমুদ্ৰটোকে আজিলৈকে বুজিব নোৱাৰিলে ফেক্ট নম্বৰ 6 চেৰফোবিয়া বুলি সেই ভয়টো কোৱা হয় যি আপোনালোকৰ মাজতে কাৰোবাৰ কেতিয়াবা হয় কেতিয়াবা আপুনি বহুত সুখী হয় তেতিয়া আপোনাৰ মনত এনেকুৱা ফিলিং আহে নেকি বেছি সুখী নহবি নহলে কিবা বেয়া হ'ব বেছি সুখী নহবি নহলে নিশ্চয় কিবা হ'ব এই ফিলিংটোকে চেৰফোবিয়া বুলি কোৱা হয় ফেক্ট নম্বৰ 7 পিজি নামৰ দেশত এটা আইল্যান্ড মানে দ্বীপ আছে যাৰ নাম হয় টাবৰুৱা আৰু তাৰ বিশেষ কথাটো আপুনি চাই পেলাই গম পাব পাৰে ইয়াৰ শেপ এটা হাৰ্টৰ দৰে হয় দেখাত একদম হাৰ্ট মানে হৃদয়ৰ দৰে চাওকচোন আমি যে প্ৰেমত পৰিলে গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডক দিওঁ সেই লাভ ইমোজিটোৰ দৰে নহয়নে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিব ফেক্ট নম্বৰ 8 মজিলা ফায়াৰফক্স নামৰ ব্ৰাউজাৰত যি আপুনি জন্তুটো দেখে ইয়াৰ লগোত ই কোনো ফক্স মানে শিয়াল নহয় ইয়াৰ নাম হয় ফায়াৰফক্স কিন্তু ই ফক্স নহয় ই হয় এটা পেণ্ডা হয় ই কোনো ফক্স নহয় এটা পেণ্ডাহে হয় ফেক্ট নম্বৰ 9 পিগমি মাৰ্মোছেট নামৰ বান্দৰৰ এটা প্ৰজাতি আছে যি পৃথিৱীৰ আটাইতকৈ সৰু বান্দৰৰ প্ৰজাতি হয় আৰু ই ইমান সৰু যে ই আপোনাৰ এটা আঙুলিত বগাব পাৰিব মানে আপোনাৰ এটা আঙুলিৰ সমান আৰু ইয়াৰ ওজন কেৱল 100 গ্ৰাম মাত্ৰ ফেক্ট নম্বৰ 10 কেন মেচিনৰ বিষয়ে আপুনিতো শুনিছেই চাগে এনেকুৱা মেচিন য'ত আপুনি পইচা ভৰাই দিব আৰু কোল্ড ড্ৰিংক পাই যাব সিংগাপুৰত কোকা-কোলাৰ এনেকুৱা এটা মেচিন আছে যাৰ নাম হাগমি আৰু ই এনে এটা মেচিন হয় যাক আপুনি সাৱটি ধৰিলে এনেকৈ মৰমেৰে তেতিয়া আপোনাক ই এটা ফ্ৰী কেন দিব মই যাওঁ ৰ'ব সিংগাপুৰ ইয়াক সাৱটি ধৰি ফ্ৰীতে কেন এটা লৈ আহোঁ নে কি কয় ফেক্ট নম্বৰ 11 ইউকে মানে ইউনাইটেড কিংডমত যি 100 বছৰ সম্পূৰ্ণ কৰে বা বিয়া হোৱাৰ 60 বছৰ সম্পূৰ্ণ কৰে তেওঁলোকক তাৰ ৰাণীৰ ফালৰ পৰা এখন পাৰ্চনেলাইজ লেটাৰ দিয়া হয় য'ত তেওঁলোকক 100 বছৰ জীয়াই থকাৰ বাবে কংগ্ৰেচুলেশ্যন দিয়া হয় আৰু বিয়াৰ 60 বছৰ সাকসেসফুল হোৱাৰ বাবে কংগ্ৰেচুলেশ্যন দিয়া হয় ফেক্ট নম্বৰ 12 লণ্ডনত এটা চিনেমা হল আছে যাৰ নাম হয় প্ৰিন্স চাৰ্লছ চিনেমা ইয়াৰ বিশেষ কথা এইটো যে তাত বহুতো স্পেশাল ভলান্টিয়াৰ্ছক ৰখা হয় যি লুকাই থাকে আৰু কলা কাপোৰ পিন্ধি থাকে
এওঁলোকে সেই মানুহবোৰক শান্ত কৰি ৰাখে যি চিনেমা চাই থকাৰ সময়ত অ'হো আৰে হিৰো এণ্ট্ৰি মাৰিছে ইয়াহো আৰে চিঞৰি থাকে বা হুলস্থুল কৰে বা এক্সাইটমেণ্টত বস্তু দলিয়ায় হয় এওঁলোকে সেই মানুহবোৰকে শান্ত কৰি ৰাখে এওঁলোকক নিনজাছ বুলি কোৱা হয় নম্বৰ 13 জাপানৰ কসমো ৱৰ্ল্ডত এখন পাৰ্ক আছে য'ত এটা ৰোলাৰ কোষ্টাৰ আছে যাৰ নাম হয় ভেনিছ আৰু পৃথিৱীৰ এনে এখন একমাত্ৰ ৰোলাৰ কোষ্টাৰ হয় যি মানুহক পানীৰ মাজত থকা এটা টানেলৰ ভিতৰলৈ লৈ যায় আৰু বাহিৰলৈ উলিয়ায় আপোনাৰো মন গৈছে নেকি সেই ৰোলাৰ কোষ্টাৰত উঠিব কমেণ্টত নিশ্চয় জনাব ফেক্ট নম্বৰ 14 আমি জানো যে শিপছ মানে জাহাজ ঘূৰিবলৈ বা ফুৰিবলৈ হয় বা ট'ৰৰ কাৰণে ব্যৱহাৰ হয় কিন্তু এনে এখন জাহাজ আছে যাৰ নিজৰ ভিতৰতে এখন সম্পূৰ্ণ পৃথিৱী আছে ইয়াৰ নাম হৈছে দ্য ৱৰ্ল্ড আৰু ইয়াত থকা যিবোৰ মানুহ তেওঁলোকে সদায় মানে গোটেই জীৱন তাতেই থাকে আৰু থাকিব আৰু জীৱন অতিবাহিত কৰিব এই জাহাজখন গোটেই বছৰ সমুদ্ৰত ঘূৰি ফুৰে আৰু আপুনি যদি বিচাৰে ইয়াত এটা ৰুম ল'ব পাৰে এটা ৰুমৰ খৰচ হ'ব $2 মিলিয়ন মানে 12 কোটি টকা কিন্তু মই আপোনাক এইটো কেৱল ওৱান টাইম কষ্টৰ কথাহে কৈছোঁ ইয়াত যদি আপুনি থাকিব বিচাৰে যেনেকৈ আপুনি এপাৰ্টমেণ্ট আৰু ফ্লেটৰ মেইনটেনেন্স কষ্ট দিয়ে তেন্তে ইয়াৰো মেইনটেনেন্স চাৰ্জ আছে যি 16 লাখ টকা প্ৰতি মাহৰ যদি আপোনাৰ তাত ইমান টকা আছে তেনেহ'লে আপুনি ইয়াত থাকিব পাৰে অসম ইজন্ট ইট ফেক্ট নম্বৰ 15 অষ্ট্ৰেলিয়াত এটা হ্ৰদ আছে যাৰ নাম হয় লেক হিলিয়াৰ আৰু এই পৃথিৱীৰ একমাত্ৰ এনে এটা হ্ৰদ হয় যাৰ পানীৰ ৰং পিংক মানে গুলপীয়া এইটো এটা বোনাছ ফেক্ট হয় আৰু ইণ্টাৰেষ্টিং ফেক্ট হয় আপুনি সৰুতে এই ধেমালিটো চাগে নিশ্চয় শুনিছে যদি আপুনি বগৰীৰ গুটিটো খাই দিয়ে তেতিয়া আপোনাৰ মাথাৰ ওপৰতে এজোপা বগৰী গছ গজি যাব বগৰী নহয় বাৰু কিন্তু মানে মটৰৰ ক্ষেত্ৰত ই একচুৱেলি সঁচা হয় মাথাতটো নহয় বাৰু কিন্তু মটৰক যদি আপুনি নুচুবোৱাকৈ খাই দিয়ে তেতিয়া এইটো সম্ভাৱনা বাঢ়ি যায় যে ই আপোনাৰ লাঞ্চত গজি যাব পাৰে পৃথিৱীত এনেকুৱা বহুত মানুহৰ লগত হৈছে এই কাৰণে যেতিয়া মটৰ খাব চুবাই কৰিয়েই খাব আচৰিত ফেক্ট নহয়নে তো আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিল বা ইয়াৰ পৰা কিবা শিকিবলৈ পালে তেনেহ'লে প্লিজ লাইক কৰিব কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি মিষ্টেৰিয়াছ ফেক্টছ ইন আছামিজক ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিব কাৰণ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' মই প্ৰায়ে এই চেনেলটোত আপলোড কৰি থাকোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ